हालांकि সকলকে এনেকৈ আগো যায় সমাজত যেনেকৈ পাতিছে তাৰ ওপৰত আকৌ শতবৰ্ষ পাল তেনেকৈ সকলো ৰাইজৰ সহায় বুজি পালে অনুষ্ঠানটো আগবাঢ়িব পাৰিব এয়াকে কৈ মোৰ সামৰণি মাৰিম ধন্যবাদ আৰু চিত্ৰলেখা দেৱী আপোনাৰ মনৰ অনুভৱ সকলোকে মোৰ নমস্কাৰ মনৰ অনুভৱ কৰিবলৈ বহুত আবেগ ইয়াত জড়িত হৈ আছে ভাল লাগে কাৰণ আমি এখন স্কুলত বহুত স্মৃতি ৰৈ গৈছে এটা স্মৃতিয়ে কওঁ সেই সময়ত প্ৰতিষেধক আছিল আমাক যেতিয়া প্ৰতিষেধক দিবলৈ আহে আমাৰ দৰ্জা খিৰিকীবিলাক মাৰি দিয়ে কি হয় তেতিয়াতো স্কুলখন ইমান হেৰি নাছিলে খিৰিকী জাপ মাৰি পাৰ হৈ গুচি যায় সকলোৱে পাৰ হৈ তেনেকৈ পলাই গুচি যায় তেতিয়া আমাক চবকে দৰ্জা মাৰি সোমোৱাই দিয়ে সেই বস্তুটো মোৰ আজিও স্মৃতি হিচাপে মনত আছে সচেতন নহয় সেইকাৰণে আমাৰ ল'ৰা ছোৱালীখিনি বিপথে পৰিচালিত হৈছে যিমানে আমি শিক্ষা দিওঁ শিক্ষাইহে কিতাপৰ ভাটৌ শিক্ষাইহে শিক্ষিত হৈছে গতিকে আমি আগৰ স্কুলত ছাৰসকল আহিলে ছাতিটো জপাই দিছিলোঁ ৰ'দত গৈছিলোঁ চাইকেলৰ পৰা ল'ৰাসকল নামি দিছিল আজিতো সেই বস্তুটো নাইয়ে কিন্তু তেওঁ শিক্ষাগুৰু বুলি মাত এষাৰ দিবলৈও সময় নোহোৱা হৈছে গতিকে সকলোৰে অনুৰোধ এটাই আমাৰ ল'ৰা ছোৱালীক আমিয়ে শিক্ষা দিব লাগিব আমি তেওঁলোকক
সন্মান কেনেকৈ কৰে শিকাব লাগিব। গতিকে এই মই অনুৰোধ কৰি বিখ্যাত ইমানখিনি বাৰু নহয়, মই সাধাৰণ আপোনালোকৰ নিচিনাই সকলোকে পোনপ্ৰথমে এই মঞ্চত উপবিষ্ট শ্ৰদ্ধাৰ ব্যক্তিসকল আৰু আমাৰ কমাৰ চুবুৰী, জাকুৰা চুবুৰী, ওচৰৰ গাঁও সকলোৰে শ্ৰদ্ধাৰ ব্যক্তিসকল আৰু মোৰ বন্ধু বান্ধৱী আৰু মৰমৰ মইনাসকলক পোনপ্ৰথমে মোৰ মৰম যাচিছোঁ আৰু জ্যেষ্ঠসকলক মোৰ সেৱা জনাইছোঁ। এসাগৰ সুখ লৈ আনন্দ লৈ মই সুদূৰ বিশ্বনাথ চাৰিআলিৰ পৰা আহিছোঁ ইয়ালৈ। মহাৰজা জয়ন্তী অনুভৱ বুলি ক'লে পোনপ্ৰথমে সঁচাকৈ কি ক'ম, মানে ইমানেই মানে আত্মহাৰা হৈ আছোঁ আনন্দত। সেইকাৰণে সুদূৰ বিশ্বনাথ চাৰিআলিৰ পৰা মই আহিছোঁ। ইয়াত চাগে মোতকৈ আৰু ইমান দূৰৰ পৰা অহা কোনোৱেই নাই, ময়ে চাগে আহিছোঁ। আৰু মহাৰজা জয়ন্তী বুলি কওঁতে প্ৰথমেই গাঁৱৰ পৰা বহুত ফোন গৈছিলে। ইয়াৰ মহাৰজা জয়ন্তীৰ শ্ৰদ্ধাৰ সভাপতি দিলীপ বৰাদেৱে প্ৰথমে অনুষ্ঠানটোৰ বিষয়ে ফোন কৰি মোক জনাইছিলে যে এনেকৈ অনুষ্ঠান হ'ব। তেতিয়াই মই কৈছিলোঁ আমিও যাম দেই, আমাক মাতক নামাতক পিছৰ কথা, মই তেতিয়াই কৈছিলোঁ যাম বুলি। তাৰপিছতে মোৰ দাদাই ফোন কৰি গোটেই অনুষ্ঠান আমাৰ ৰাস যে হয়, ৰাসত মই মানে এবাৰ কি হৈছিল, সৌভাগ্য হৈছিলে লখিমপুৰত মানে ৰাস চোৱাৰ। দেউৰী গাঁও, দেউৰীসকলে মানে ৰাস পাতিছে। দেউৰীসকলৰ ভাষাটো মানে আমাৰ লগত মিলে অলপ ভঙা ভঙা। তাত সভাপতিয়ে মানে ঘোষণা দি আছে, চৰহাৰ ৰাইজসকল, আমি ইয়াৰ পিছতে কংকালয় আৰম্ভ কৰিম। নৃত্য নাচিকা আছিলে কংসালয়, তেওঁলোকৰ কংসালয়টো ফুটি অনা, কংকালয় আৰম্ভ কৰিম। কংকালয় আৰম্ভ কৰিম বুলি কোৱাৰ লগে লগে এই যে বাহিৰত কিছুমান মানুহ ৰৈ থাকে, এই বাহিৰত ৰৈ থকা মানুহবিলাকে মানে এই হেৰি দিয়া আছিলে, বাঁহ চাহ বান্ধি থোৱা আছিলে, এই বাঁহ চাহ ভাঙি মানে একদম সোমাই আহিল, আৰম্ভ হৈ যাব আৰু। তেতিয়া সভাপতিয়ে কৈছে, দক্ষিণ পশ্চিম পালৰ ডেকা গাভৰুবিলাক, আমি তো আৰম্ভ কৰা নাই, আৰম্ভ কৰিম বুলিহে কৈছোঁ। এই সভাপতিৰ হাতত মানে লাঠি এডাল থাকেই, সেই লাখুটি এডাল থাকে মানে সভাপতিজনৰ হাতত। দেখিছ, এইডাল লাঠিৰে তহঁতৰ মূৰত মাৰি ভাঙি দি মোৰ ধন্যবাদ। আমি ৰূপেশ্বৰ পৰা বহুত বহুত অনুষ্ঠানৰ বিশিষ্ট অতিথি গৌতম শৰ্মাদেৱ, বিদ্যালয়ৰ বৃত্তিপ্ৰাপক ময়ূৰী বৰাক শ্ৰদ্ধাৰ গৌতম শৰ্মাদেৱে এভাগী জাতীয় বস্ত্ৰৰে অভিনন্দন জনাইছে আৰু আমি আগবঢ়োৱা অভিনন্দন পত্ৰ জ্ঞাপন কৰিছোঁ। ক্ষিতিশচন্দ্ৰ নাথদেৱে জাতীয় বস্ত্ৰৰে অভিনন্দন জনাইছে আৰু আগবঢ়াইছে এখনি অভিনন্দন পত্ৰ।
আমি প্লাবিতা বৰা কমাৰচুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰাথমিক বৃত্তিপ্ৰাপক মহাৰাজা জয়ন্তী উদযাপন সমিতিৰ তৰফৰ পৰা এখনি জাতীয় বস্ত্ৰ আৰু এখনি অভিনন্দন পত্ৰৰে আমি অভিনন্দন জনাবলৈ আগবাঢ়িছোঁ। উদযাপন সমিতিৰ হৈ অভিনন্দন জ্ঞাপন কৰিব উদযাপন সমিতিৰ পৃষ্ঠপোষক শ্ৰদ্ধাৰ শ্ৰীযুত প্ৰেমানন্দ শইকীয়াদেৱে। এয়া মাধুৰ্য পৰাগ উদযাপন সমিতিৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছে এখনি জাতীয় বস্ত্ৰ আৰু এখন অভিনন্দন পত্ৰৰে।